guys, good morning everyone. তো আজি হৈছে 26 জানুৱাৰী আইতাৰ কাৰণে ওলাই গৈ আছোঁ। ফাৰ্ষ্ট টাইম গুৱাহাটী যাম, গুৱাহাটীৰ পৰা এইফালে বেলেগ প্লেন কৰিছে সিহঁতে দাদা কেইজন মানে। তো সিহঁতৰ লগতে জইন কৰি দিছোঁ আজি। তো তাকে গৈ আছোঁ, এইটো লাভ কৰিলোঁ অলপ, তেল বেছি নাই। তো যাব লাগিব ইয়াৰ পৰা আৰু মোটামুটি 200 কিলোমিটাৰমান। তো তাৰ আগতে ফিল আপ কৰিলোঁ। নহয় নহয়, বস্তুটো এইটো এনেকুৱাকৈ কৰ চিধা, বেছি নোসোমাই মানে। ফুল নাই অ'। তো গাইজ মটৰটো গেৰেজৰ পৰা ওলালোঁ। আমি আগতীয়াভাৱে অলপ আগত ৰখি থাকিম মানে, আমাক এখন নৰ্মেল বাইক ন, অলপ আগত যাই ৰখি থাকিম, সিহঁতক আগত যাই লগ কৰিমগৈ আৰু দাদা। তো আপোনাৰ কি কয় ডিগাৰু ন, তো ডিগাৰ ৰখি আছোঁ অলপ, বাইককেইখন অলপ ক্লাছ প্ৰব্লেম দিছে এইখনৰ, টাইগাৰখনৰ। তো 10 মিনিটমান হ'ল ৰখা ইয়াতে। তো এতিয়া আমি গৈ আছোঁ নগাঁও, লগত 1 2 3 4 5 6 7 8 9 10 11খন আছে। তো গাইজ ৰহা পাৰ লৈ টলগেট পাম আৰু। ব্ৰেকফাষ্ট ৰেডি হৈছে, খাব ওলাইছোঁ এতিয়া। তো গাইজ ব্ৰেকফাষ্ট চেকফাষ্ট কৰি ল'লোঁ গোটেইখিনি। ব্ৰেকফাষ্ট মানে লাঞ্চে গ'ল আৰু 1 বাজিব আৰু। তো ইহঁতে আৰু ক'ৰবাত যাব এইফালে, ক'ৰবাত ট্ৰেইল ৰুট এটা আছে বোলে, ট্ৰেক কৰা জেগা এটা, অফ ৰোডিং। তো মই নাযাওঁ, ইহঁতে যাব। ডাইৰেক্ট জাগিৰোড যাম আৰু মই আৰু এইখন RS খন। তো ডাইৰেক্ট জাগিৰোড ওলাই যাম। যাবগৈ দিয়ক, জাগিৰোড যামগৈ, দেৰি হৈ যাব নহ'লে। অঁ মোৰ হৰেণ। অঁ ঠিক আছে, হ'ব দে। তো গাইজ 3খন বাইক আমি যামগৈ জাগিৰোড, বাকী ইহঁতে অলপ যাবগৈ এইফালে, অলপ আগৰ পৰা অফ ৰোডিং কৰিব যাব। অঁ যাব। দাদা যাওঁ, মই জাগিৰোড যাওঁগৈ, দেৰি হৈ যাব। মই 6টা বজাতে ওলোৱা। অঁ লাহে লাহে যাই থাকিম। অঁ লগ পাম পিছত, লগ পাম পিছত বোলো। মোৰ হৰেণ। অঁ ঠিক আছে, অঁ ভাল লাগিল। অঁ দাদা যাওঁগৈ, নাযাওঁ দিয়ক, দেৰি হৈ যাব। অঁ দিয়া ঠিক আছে। দাদা যাওঁ।
তো চিধা জাগিৰ ওলাই যাম আৰু আমি এতিয়া দীপদা হওক তো গাইজ জাগিৰত ঘৰ গৈছোঁ আৰু এতিয়া নগাঁও বাইপাছৰ পৰা জাগিৰত গৈ আছোঁ ব্লগটো ইমানটো থাকিব দিম আৰু বেছিটো নকৰোঁ বেটেৰীও নাই আৰু তো ভালেই লাগিল দাদাকেইজনক লগ পাই গোটেইকেইটাকে ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট মাৰি দিব প্লাছ বেছি দীঘলীয়া নকৰি